হাবিৰ মাজত আহিছোঁ হয় আগত হাতী আছে হাতী মানে বাবা 15টা হাতী আছে আগত যাক তো আগলৈ যোৱাটো বেয়া হ'ব কি হ'ল আহি আছে নেকি দেখিটো পানী খাই আছে নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো ভাল পাব গতিকে স্কিপ নকৰি শেষলৈকে চাব আজি খুব ধুনীয়া ঠাই এখনলৈ গৈ আছোঁ অকলে চাওক গাড়ীত কোনো নাই বহুত লং জাৰ্ণি তথাপি অকলেই গৈ আছোঁ এটা বিশেষ কামৰ কাৰণে আৰু ক'ত গৈ আছোঁ গৈ পোৱাৰ পিছত আপোনালোকক দেখাম গতিকে ভিডিঅ'টো চাব কাজিৰঙাৰে সোমাই আহি আছোঁ আৰু জানেই কাজিৰঙাত এটা স্পীড লিমিট থাকে এইখিনিত বাৰু 40 এনেই মেক্সিমাম 20 থাকে স্পীড ল'বই নোৱাৰি একদম শ্ল'কৈ আহি আছোঁ আৰু এইখিনি পাৰ হ'লে বহুত টাইম লাগি যায় আহি পালোঁ দেৰগাঁও ওৱান ৱে টাইপ হয়তো ৰাস্তাটো এইখিনি বাৰু ভালেই নুমলীগড়ৰ পৰাতো ভালেই নুমলীগড় নোপোৱা আগলৈকে এইখিনিত বিৰাট গাড়ী হৈছে আজিকালি অভাৰটেক কৰিবলৈ প্ৰব্লেম হৈছে তথাপি যিমান পাৰি ফাষ্ট আহি আছোঁ আৰু ফাইনেলি আহি 9:30 বজাত আহি ডেষ্টিনেশ্যন পালোঁ আৰু আহি ভাত খাইছোঁ দেখিছে লগত আছে ত্ৰিদীপ দা এইফালে ৰিপুঞ্জয় আৰু এই আমাৰ প্ৰডিউচাৰ দাদা অজয় দা গতিকে যিহেতু গুৱাহাটীৰ পৰা ডিষ্টেঞ্চ বহুতেই বেছি প্ৰায় 450 কিলোমিটাৰ হয় অকলেই আহিছোঁ তেনেকৈ আহি মেলি ড্ৰাইভ কৰোঁতে অলপ মাজতে ৰাস্তাও খেলি মেলি হ'ল যিহেতু লোকেশ্যনটো বহুত ভিতৰত পিছদিনা ৰাতিপুৱা উঠি মই আপোনালোক পোনপ্ৰথমে আমি য'ত আছোঁ হোমষ্টেটো দেখাই লৈছোঁ এইটো কৃষ্ণ দৰেগ হোমষ্টে আমি প্ৰায়খিনি টিম মেম্বাৰ ইয়াতে আছোঁ বিৰাটেই ধুনীয়া চাৰিওফালে একদম পূৰা গ্ৰীনেৰী আৰু হোমষ্টেটোৰ যিকেইটা ঘৰ আছে কটেজ আছে গোটেইখিনি আপোনাৰ নেচাৰেলি পোৱা বস্তুখিনিয়ে বনাইছে মানে বাঁহ বেত টকৌপাত এইবিলাক বস্তুৱে মেক্সিমাম ইউজ কৰিছে বিশেষকৈ ইয়াৰ পৰিৱেশটো বিৰাটেই ধুনীয়া একদম দিহিং পাটকাইৰ একদম মাজতেই আৰু মাজৰ যিখন ভিলেজ তাতে আছে মই যোনটো ৰুমত আছোঁ মই সেইটো আপোনালোকক দেখাই দিছোঁ চাওক তলটো ৰাফ ফ্ল' কৰা আছে ওপৰত এয়া টকৌপাত দিয়া আছে আৰু পূৰা বাঁহৰে আৰু মেইন খুঁটাখিনি ইয়াত পকা বনাই থৈছে বাৰু আৰু ধুনীয়া ধুনীয়া 3খন বিচনা আছে এখন অলপ ডাঙৰ আৰু এইটো দেখিছে ভিতৰতে মানে বাথৰুম এটাচ্ড আছে খালি বাথৰুমটো আপোনালোকে চাই চখ হৈ যাব চাব কম্বিনেশ্যনটো মানে এইফালে আপোনাৰ পূৰা কেঁচা কেঁচা যিটো ফ্লেভাৰ আছে এইফালে এইটো বাথৰুম এইটো ৰ'ব লাইটটো জ্বলাই লওঁ এইটো চাওক বাথৰুমটো মানে বিৰাটেই কমফৰ্টেবল আৰু আপুনি থাকিবলৈ ধুনীয়া আৰু ইয়াত একদম বিৰাট ঠাণ্ডা যিটো ঠাণ্ডা পুহ মাহটো আমাৰ ফালে নহয় হোমষ্টেৰ পৰা আহি এতিয়া মেইন কেম্পটো পালোঁ মানে য'তে কিটচেনটো আছে য'ৰ পৰাই মানে সকলো শ্বুটিঙলৈ ওলাই যায় আৰু মেইন কামখিনি ইয়াতে হৈ থাকে এয়া দেখিছে পিছফালে প্ৰপাৰ্টিজ ৰেডি কৰি আছে এইফালে লাইটমেনসকলে পূৰা লাইটৰ কাৰণে ৱায়াৰ ঠিক কৰি আছে সকলোৱে বহি এটা ডিছকাশ্যন চলাই আছে আৰু ইয়াৰ পিছতে আমি ওলাই যাম আৰু এয়া এতিয়া আমি ফাৰ্ষ্ট ডে শ্বুটিঙলৈ বুলি আহি আছোঁ এতিয়া লোকেশ্যন গৈ আছোঁ এটা মানে গাঁৱলীয়া পৰিৱেশত লাগে এইখন জেগাৰ পৰা আমি আৰু অলপ গাঁৱলৈ গৈ আছোঁ এতিয়া মই ত্ৰিদীপদাৰ গাড়ীতে আহিছোঁ পিছফালে কেমেৰা পাৰ্চন ৰিপু আৰু প্ৰডাকশ্যন মেনেজাৰ নিটু আহি আমি এতিয়া এখন খুব ধুনীয়া গাঁৱত সোমাইছোঁ টকৌ গছ চাওক গাঁওখনত যিহেতু ইয়াত টকৌপাতৰ খুবেই ব্যৱহাৰ হয় সেইকাৰণে টকৌ গছো বহুত বেছি খুব ধুনীয়া পৰিৱেশ আৰু ঠাণ্ডা মানে ইয়াত এতিয়া ফাৰ্ষ্ট শ্বটৰ কাৰণে এয়া কেমেৰা ৰেডি কৰি আছে আৰু আমাৰ ৰিপু ভাই ফাৰ্ষ্ট শ্বটটো মানে আমাৰ এখন দলঙৰ ওপৰতে ষ্টাৰ্ট হ'ব আৰু এইফালে আমাৰ হিৰইনো ৰেডি শ্বট দিবৰ কাৰণে পূৰা আৰু এইফালে আমাৰ ত্ৰিদীপ দা পূৰা জছত আছে আৰু এতিয়া আহি আমি অৰণ্য লোকেশ্যনত মানে অৰণ্য ধাৰাবাহিকৰ লোকেশ্যনত আছোঁ আজি এই ধাৰাবাহিকখনৰ 3 নম্বৰ দিন শ্বুটিং আৰু মোৰ আজি ফাৰ্ষ্ট ডে গতিকে আমি আহিলোঁ এই পাতকাৰ ভিতৰৰে ভাদৈ পাঁচআলি
আৰু কোনোবা এখন গাঁও গাঁওখনৰ নামটো মই কি নাজানো গতিকে এয়া ফাৰ্ষ্টত হৈ গৈছে ইতিমধ্যে গতিকে আজি শ্বুটিঙৰ গোটেইখিনি দেখাম কেনেদৰে হৈ আছে কোন কোন আছে গতিকে চাই থাকিব ফাৰ্ষ্ট চিন কমপ্লিট হৈ গ'ল এতিয়া কষ্টিউম চেঞ্জ কৰোঁ এতিয়া অলপ দীঘলীয়া আছিলে চিনটো প্ৰায় 3 পেজ মানৰ হৈ গ'ল সেইটো কৰোঁতে অলপ টাইম লাগিলে এতিয়া ছেকেণ্ড চিনৰ কাৰণে ৰেডি হওঁ আৰু তাৰপিছত দেখাই আছোঁ ঠিক আছে 39 কিলো কি শুই খালে কিন্তু 2 কেজি মাৰি দিম এতিয়া আমাৰ ছেকেণ্ড চিনৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে এইখিনিতে হ'ব এইটো এটা পুখুৰীয়ে হ'ল ইয়াৰ কাৰণে চলি আছে ইয়াত দেখিছে গাঁৱৰ ৰাইজ মানে অডিয়েঞ্চ শ্বুটিং চাবলৈ অহা এতিয়া লাইট ফিট কৰি আছে আৰু এইডোখৰত অলপ শ্বেডো আছেতো সেইকাৰণে অলপ লাইট লাগিব গতিকে আৰু দেখাই যাম গতিকে কিপ ৱাচিং Rolling. Action. আমি পথাৰৰ মাজে মাজে খোজকাঢ়ি গৈ আছোঁ অৰণ্য শ্বুটিঙৰ মাজত বোলে অৰণ্য বোলে পথাৰৰ মাজত হৈ আছে ক'ত গৈছে আমি অৰণ্যলৈ গৈ আছোঁ অৰণ্য পোৱাগৈ নাই হাতী খোজে খোজে পাৰ হৈ গৈ আছোঁ ন সঁচাকৈ ইয়াত গোটেই হাতী মানে সন্ধিয়া হ'লেতো ইয়াত ঘূৰিবলৈ অকণ ভয়ে লাগে হাতী আৰু পথাৰত এতিয়া পূৰা হাতী খোজ আছে আন্ধাৰ হ'লে নোৱাৰি ইয়াত থাকিব এতিয়া কাৰণেহে আছে আৰু ৰাতি হাতী যেতিয়া যেতিয়া ওলাই ইয়াত আমি যোনটো কেম্পৰ পৰা মানে আমাৰ যোনটো গেষ্ট হাউচলৈ অহা যোৱা কৰোঁ ৰাতি অলপ ভয় লাগি থাকে আৰু ৰাস্তাটো বেয়া আপুনি ফাৰ্ষ্টটো যাব নোৱাৰে অলপ শ্ল' গ'লেই মানে দিগদাৰো আছে হাতী আহি গ'লে বচাৰ চান্সেই নাই গতিকে সেইকাৰণে অৰণ্য নাম দিয়া হৈছে অৰণ্য সঁচাকৈ অৰণ্যৰ মাজতে গৈ আছোঁ চাৰিওফালে অৰণ্য এয়া চাবলৈ পাব ৰেঙনি টিভিত সোনকালে আহিছে ত্ৰিদীপ দাই ডাইৰেকশ্যন কৰিছে চাই থাকিব আৰু দেখাই আছোঁ কেনেদৰে শ্বুটিং হৈছে কোন কোন আছে গোটেইখিনি অৰণ্য ত্ৰিদীপ দাই আছে জুম কেনেকৈ হ'ব ফ্ৰণ্টটো এনেকৈ জুম হৈছে ন গম পাইছোঁ আপোনালোক তাত থাকিব নেকি আমি এটা তাত যাব লাগিব এতিয়া কিবা ছিকুৱেঞ্চ এটা শ্বুট কৰিবৰ কাৰণে আমি পথাৰৰ মাজলৈ আহিব লগা হৈছে ৰাস্তাৰ পৰা বহুত বেছি দূৰো অহা নাই ৰাস্তাৰ পৰা 50-100 মিটাৰমান আহিছোঁ আৰু এইখিনিতে শ্বুট হ'ব বোলে পথাৰৰ মাজে মাজে চেণ্ডেলতে হাতত লৈ লৈছে চেণ্ডেলযোৰ পিন্ধি মানে খোজকাঢ়িব পৰা অৱস্থাত নাই এইবাৰ মানুহ খোজকাঢ়ি আহিছে এফালে ৰিভাৰ ফ্ৰেম বনাই আছে দেগুৰা আছে তাৰপিছত এফালে আমাৰ বিপ্লৱ দা আছে বুজাই আছে অন্তৰাক এফালে আমাৰ নাম আছিলে ৰিপুঞ্জয় দা DOP এইফালে আছে আমাৰ সহযোগী শিল্পীসকল আমাৰ যিসকলে আমাৰ লগত মেকআপ আৰ্টিষ্ট আছে প্ৰডাকশ্যন মেনেজাৰ টেকনিকেল টিম
প্ৰডিউচাৰ কেমেৰা কেয়াৰটেকাৰ সকলোখিনি আছে সকলোৱে পথাৰৰ মাজত ঘূৰি ফুৰিছে এইফালে ৰাস্তাত আমাৰ গাড়ী ভাড়া আৰু গাঁৱৰ মানুহবিলাক অৰণ্য মাজলৈ গৈ আছা নেকি অঁ কেনেকুৱা অৰণ্য একদম মজা মজা কেনেকুৱা আছে এটা ভাল ভাল অৰণ্যলৈ গৈ আছে পৰিৱেশটো ভাল লাগিছে মানুহৰ সহযোগিতাও ভাল লাগিছে পথাৰ মাজলৈ আহি ভাল লাগিছে সৰু কালটো মনত পৰি গৈছে ভাল লাগিছে মানে এই পথাৰত আগতে সৰুতে দৌৰি ফুৰা সেই অতীতটো আকৌ মনত পৰি গৈছে অৰণ্য মাজত দেখা পাব সেইবিলাক অৰণ্য মাজত দেখা পাব অৰণ্য চাব ৰেঙনি তুলি এইটো ভিডিঅ'তে আপোনালোকক গোটেইখিনি দেখাব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব গতিকে ভয় লগা আৰু সাংঘাতিক অভিজ্ঞতাৰ দৃশ্যসমূহলৈ অৰণ্যৰ দ্বিতীয় পাৰ্টত আপোনালোকৰ মাজতে আহি আছোঁ বাই বাই